এয়া আছে অনিৰুদ্ধ হেল্ল' ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আমাক মা আহিছে, সেইকাৰণে ভাবিলোঁ মাক অলপ ফুৰাবলৈ নিওঁ তেজপুৰখন। সেইকাৰণে এতিয়া একদম তেজপুৰ ধুনীয়া জেগা এটালৈ যাম আৰু আপোনালোককো দেখুৱাম, ভিডিঅ'টো চাই থাকিব। মায়ে ওলাই মেলি আজৰি। ইয়াতে টিকেট কাটিব গৈছে আমাৰ তিনিজনৰ। এতিয়া আমি টিকেট কাটি আহিলোঁ তিনিটা, এতিয়া ভিতৰলৈ সোমাই যাম। এতিয়া আমি আহি আছোঁ, মা মই আৰু পিছত সেয়া অগ্নিগড় ইয়াত ধুনীয়াকৈ আহি আছোঁ। টিকেটটো চালে খালে এইফালে মানুহজন গৈ আছে, মা আগত গ'ল, ইয়াৰ মানুহজন পিছত মই। এয়া আহিলে মানুহজনে একদম কেঁচুৱা ধুনীয়াকৈ জোলনা খেলি আছে। এয়া দেখিছেনে? এয়া আমি ওপৰলৈ যাম আৰু ওপৰৰ পৰা আপোনালোকক ধুনীয়াকৈ অগ্নিগড় মানে গোটেই বস্তুখিনি দেখুৱাম। ওপৰলৈ আহি আছোঁ এতিয়া।
আছে চিত্ৰলেখা অনিৰুদ্ধ হৰণে লিখিছে। আহক এইফালে আহক। যদি অহা নাই এনেও কোনোবা চাগে নিশ্চয় আহিছে তেজপুৰতে আছে অগ্নিগড় ধুনীয়াকৈ আহিব ইয়াতে বহুত ধুনীয়া ধুনীয়া বস্তু দেখিব গৈ আছে একদম পুৰা বহুত খটখটি আহি আমলি গৈছে হ'লে মা গৈ আছে আগত আৰু পিছত মই গৈ আছোঁ ধুনীয়াকৈ অগ্নিগড়খন চালোঁ আৰু আপোনালোককো দেখুৱালোঁ এতিয়া আমি ঘৰলৈ যাম আৰু চববোৰ চাই হৈ গ'ল।